হাই হেল্ল' ফ্ৰেণ্ডছ চ' গুড মৰ্ণিং চ' গাইজ টাইম হৈ গ'ল 9টা উঠি গ'লোঁ মই আৰু উঠি গ'ল আমাৰ দেৱতা ভাই একদম এখনত ৰাতি বাগাত দি উঠি পেলাই মুখ চুখ ধুই ৰেপিড' অন কৰি দিছি চ' এতিয়া আমি বাইকৰ আমি চাম ৰেট বাইকৰ ৰেট চাম গাইজ তো বাইকৰ কি ৰেট দিয়ে কি ৰেট নেদে তাৰ মানে গম পাম বাইক যিহেতু মই মাৰা নাই বাকী যোনী মাৰিব খোজে সি গম পাব আইচি ভাড়া 41 দিছপুৰ অৰ্থাৎ 5 কিলোমিটাৰত 41 দিছে 5 কিলোমিটাৰত 41 বহুত তাৰমানে দেনাই আৰু এটা কমিশ্যনো কাটব 41 5 কিলোমিটাৰত আৰু তাতে কমিশ্যনো কাটব কিবা 8-10 টকা আৰু হৈছে 19 টকা 2 কিলোমিটাৰত আৰু পিক আপ কৰিব যাব লাগিব 3 কিলোমিটাৰে কোনি যাব 3 কিলোমিটাৰ দূৰত আছে আৰু ড্ৰপ আছে গাইছ 2 কিলোমিটাৰ ভাড়া দিব 19 টকা আৰু হৈছে 2 কিলোমিটাৰে আৰু এইটো আনিব যাব লাগিব 1.2 অৰ্থাৎ 1200 মিটাৰ দূৰত আছে 21 টকা ভাড়া দিছে 2 কিলোমিটাৰ ড্ৰপ এইটো কিন্তু বাইকত কিন্তু ধাৰ ভাড়া আহিছে কিন্তু বনাছৰ তাতে কাটে গাইছ কমিশ্যন মানে প্ৰত্যেকটা ভাড়াতে কমিশ্যন কাটে কোনোবাটোত 8 টকা কোনোবাটোত 10 টকা তামাম কাটে কিন্তু আৰু কি ভাড়া আহে চাওঁ ৰ'ব আজা এখনি পূৰা জোন পৰিছে গাইছ আহিছে আৰু 39 গুৱাহাটী চান্দমাৰী কিমান আছে 3 কিলোমিটাৰ 3.5 কিলোমিটাৰ 3.5 কিলোমিটাৰত 39 কিছুমান ভাড়া তাৰমানে অলপ যাব পাৰি কিন্তু এটা কথা গম পাইছোঁ আজি আৰু হৈছে সেইটোৱে আহিছে কিন্তু গাইছ এটা কথা কিন্তু বাইকত ভাড়াটো গম পাই যি ক'ত যাব মানুহটো ক'ত আছে ক'ত যাব কিমান দূৰত তাৰমানে আছে এনে অটো দলি ইয়াতে যেনেকৈ চাব পাইছোঁ বা দেখাব পাইছোঁ ভিডিঅ'টোত অটো দলি এইখিনি 1% চান্স নাই 46 6 কিলোমিটাৰে গাইছ 6 কিলোমিটাৰ দিছে 46 এই কিন্তু ইয়াতেই আছে 400 মিটাৰ দূৰত ইয়াতেই আছে কিন্তু থাকলে কি হ'ব 6 কিলোমিটাৰত 46 ভাল নহয় 33 আহি আছে ভাড়া কিন্তু ধুৰাধাৰ কিন্তু ইয়াতে গম পায় বাইকত গম পায় ক'ত যাব ক'ত নাযায় ক'লোৱে বঢ়িয়াকৈ চাব পাৰি আৰু কিমান দূৰত যাব বা কিমান ওচৰত আছে নান কিন্তু অটো ধলি অটোৰ মাৰ্কেটত আকৌ গম নাপায় অটোৰ মাৰ্কেটত এনেকৈ চাবাই নোৱাৰি ইনকে বাজে চাউণ্ডটোৱে পাবি চেছ ধুনীয়াকৈ গম পায় তাৰমানে ইমান ফাষ্ট অটো তাৰমানে এভেইলেবল আছে সেইকাৰণে অটোত তাৰমানে চাব নোৱাৰি ৰেপিডৰ ভাড়া উবেৰত বাৰু পাৰি বুলি কৈ আছে মই উবেৰ চলা নাই চলাম কিন্তু মই গম পালোঁ যি বাইকতহে চাব পাৰি অটোত চাব নোৱাৰি চ' এতিয়া বঢ়িয়াকৈ মুখ চুখ ধুই কিবা এটা খাই হ'লে যাম গাইছ তো টাইম হৈ গৈছে 9টা তো আজিৰ ভ্লগটো ষ্টাৰ্ট হ'ব চাই থাকক তো গাইছ তো আহি গ'লোঁ ৰুমৰ পৰা ওলাইছোঁ বাকী চব গ'ল নয়ন গ'ল বিকি গ'ল চব গ'ল ময়ো ওলাই আহিলোঁ গাইছ চ' 12টা বজাত ওলাই আহিলোঁ 12টা বজাত ওলাই আহি পেলাই চব ভাড়া এটা মাৰিলোঁ কমপ্লিট কৰিলোঁ ফাৰ্ষ্ট ভাড়া গাইছ চাব পাৰে যে 73 আৰু টাইম হৈ গ'ল গাইছ 12:30 চ' 12:30 দিনত মানে গাইছ ৰাতিৰ আকৌ নাছিল দিনত মানে এইটোৱে অলছি চ' দিনত আকৌ খাই অহা নাই এতিয়া তামাম ভোক লাগছে গাইছ তো ফাৰ্ষ্ট কথা কিবা এটা খাব লাগে আৰু ফাৰ্ষ্ট ভাড়াটোৱে এইটো কিবা বিল্ডিং এইটোত ইয়ালৈকে ফাৰ্ষ্ট ভাড়াটো কমপ্লিট কৰি দিলোঁ চ' ফাৰ্ষ্ট ভাড়া কমপ্লিট কৰি দি এতিয়া ছেকেণ্ড ভাড়া কি লাগে কি নালাগে চাওঁ আৰু গাইছ কিবা এটা খাওঁ তামাম ভোক লাগছে চ' খাই লৈ উঠি তামাম ভাড়া মাৰিম চ' 12:30 বাজিল চ' খাই লৈ থাকিলে এটা বজাৰ পৰা কি আৰ্নিং হয় তো চাই থাকক আৰ্নিঙৰ মেটানত আহি গৈছোঁ চ' এতিয়া মই আছোঁ এতিয়া VIP ৰোড VIP ৰোড কিন্তু দিছে দেই গাইছ বেয়া ৰ'দ দিছে তো গাইছ তো যি লেভেলত গৰম দিছে সেই লেভেলত এখন গামছা আছে মুখ মোচাৰ কাৰণে আৰু এইটো পানী বটল আনিলোঁ আৰু দাদাৰ তাতে এতিয়া খাব লাগে ৰুটি আৰু দাদাৰ এখন চাইলেখনো বেছি গৰম দিওঁ নে
তো ৰুটি চব্জি খাই তো মাৰিব লাগিব খাম মানে এখন দেখা নাই ৰুমৰ পৰা লৈছোঁ এনেকুৱা গৰম তাৰমানে পৰে মাজে মাজে আৰু এখন এতিয়া তাতে ৰ'দত আছে না এখন মস্ত গৰম হৈ যায় পিঁয়াজ খাবা পিঁয়াজ দিয়ক খাওঁ দিয়ক গৰমত ঠাণ্ডা পানী খাই থাকিলে অলপ ভাল লাগে মাইণ্ডটো ফ্ৰেছ হয় বেলেগ একো নাই তো গাইছ ৰুটিটো খাই লৈ ভাড়াৰ মেটানত যাব লাগিব আৰু ভাড়া মানে এতিয়া 12টা বজাত ওলাই আহিছোঁ কি ভাড়া মাৰিব পাৰোঁ চাওঁ তো গাইছ দুখন ৰুটি খাই দিলোঁ আৰু পেটটো অলপমান ভৰি থাকিল চ' 12টা নহয় গাইছ এটা নহয় কিবা 1টা বজাত হ'ব বুলি ভাবিছিলোঁ চ' 12:46 খাই দিয়া হৈ গ'ল চ' এতিয়া ৰেপিড' অন কৰি থৈ দিয়া আছে চ' ভাড়া মাৰিব লাগে আৰু নাই কমেও 3টা-4টা মানত গাঁৱৰীঘাটা চকত যায় ভাতটো খাম আৰু এতিয়া ভাড়া মাৰোঁ গাইছ কি ভাড়া মাৰিব পাৰোঁ আৰু আজি যি ৰ'দ দিছে সেই ৰ'দত কিমানখিনি আৰ্নিং কৰিব পাৰোঁ চাওঁ যিহেতু যেখিনি মানুহ হৈছে সেইখিনি মানুহ ৰ'দত খোজ নাকাৰে এনেও আৰু গুৱাহাটীৰ মানুহ এনেও খোজ নাকাৰে চ' সেই হিচাপে খোজ নাকাৰে যিহেতু ৰেপিড'ই বুক কৰিব চ' বাইকত নকৰিলে হ'ল অটোত কৰিলে হ'ল আৰু সেই অটোত কৰা মানুহটোক মই ধৰিব পাৰিলে হ'ল তো এতিয়া গাইছ ভাড়া মাৰি থাকোঁ কি ভাড়া হয় গধূলি ৰাতি চ' গোটেইখিনি আপডেট চ' একেলগে দিম মাজে মাজে আহিছোঁ মই এতিয়া ভাড়াটো মাৰোঁ ভাজ আৰু দাড়ি চাৰি লম্বাই আহিছে গাইছ দাড়ি চাৰি জাবৰা লগা হৈছে নিজকে চাপৰি লগা হৈছে চ' দাড়ি চুলি কাটিব লাগিব চ' কাটিম বাৰু তো এতিয়া ভাড়া মাৰিব লাগে ভাড়া লগা নাই গাইছ এফালে আৰু গাইছ এইটো VIP ৰোডটো সদায় চুনচান হৈ থাকে সদায় চুনচান তো ভাড়া মাৰো দে গাইছ তো গাইছ তো ভালোখিনি ভাড়া মাৰিলোঁ আৰু গাইছ টাইম হৈ গ'ল বহুত চ' প্ৰায় 4:30 মুখত থু পানী গতাই নহয় গৈছে ভাড়া মাৰাতে হে আৰু এফালে ভাড়া বাজি আছে আৰু গাইছ কিন্তু ভাড়া বাজি থাকিলেও খৰটো মেইন চ' ৰাতি এতিয়া 12টা 1টা বাজিব কিবা 14 মিনিটমান থাকাতে তেতিয়া খাই দিছিলোঁ ৰুটি দুখন আৰু গাইছ এতিয়া যাই আছোঁ গাঁৱৰীঘাটা চক আৰু টাইমটো ক'লোৱে 4:30 হৈ গ'ল প্ৰায় চ' 4:30 বজাত এতিয়া ভাত পাওঁ না নাপাওঁ গম নাপাওঁ আৰু যদি ভাতটো পাওঁ চ' মাংস দি মাৰি দিওঁ ভাতটো চ' ভাতটো খাই উঠি কৈ আছোঁ কিমান টকা ভাড়া মাৰিলোঁ 4টা বজালৈকে 12টা বজাৰ পৰাই অফলাইন নাই এতিয়া আজিও চ' অফলাইন লাষ্ট টাইমত এটা লাগি যায় আজিও তাৰমানে লাষ্ট টাইমৰ ফালে লাগে নেকি গম নাপাওঁ অফলাইন চ' এতিয়ালৈকে অফলাইন লগা নাই তো ফাৰ্ষ্ট গাইছ ভাড়াটো মানে দেখাৰ আগত ভাতটো খাই আহোঁ ভাতটো খাব যাওঁ ফাৰ্ষ্ট আৰু গাইছ গাড়ীত চাৰ্জ আছে পূৰা 101 কিলোমিটাৰ কিন্তু চাৰ্জ বহুত আছে কিন্তু ভাড়াও গাড়ী কম চলে ফালে ভাড়া বেছি মাৰিলোঁ আজি চ' কিনকৈ মাৰিলোঁ ভাড়া বেছিকৈ ভাড়া মাৰিব পাৰিলোঁ আজি চ' কৈ আছোঁ ডিটেইলছত ফাৰ্ষ্ট ভাতখিনি খাই লওঁ তেতিয়াহে কথা হ'ল তাৰমানে মোৰটো পাতলোঁ আলোচি जी मक्की वट्टी कुछ खाने से पहले नहीं निकलता है कुछ खाना पड़ेगा फिर निकलेगा बाद तो प्रथम खाई लो ভাড়া লাগিয়ে আছে এইফালে কিন্তু খাব যাব লাগে ফাৰ্ষ্ট দিয়ক এটা পানী বটল তো গাইছ তো ভাত পানী খাই ওলাই আহিলোঁ চ' ব্ৰইলাৰ মাংস দি ভাতটো খাই দিলোঁ আৰু গাইছ এফালে ধাৰাসাৰ ভাড়া বাজি আছে সেইকাৰণে ভিডিঅ'টো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰি পেলাই ফাৰ্ষ্ট ডিটেইলছখিনি কওঁ মই যোনখিনি ক'ব লগা আছিল চ' কিনকৈ মাৰিলোঁ আৰু কিনকৈ মাৰিলোঁ মানে গাইছ ফাৰ্ষ্ট পইচাটো চাওক পইচাটো গাইছ আহিব এতিয়া ৰখি ল'ব লাগিব গাইছ দেখিছেনে ভাড়া কিনকৈ আহিছে ভাড়া মানে ধাৰ ভাড়া আহিছে কিন্তু ফাৰ্ষ্ট মই দেখি লওঁ গাইছ চাব পাৰে ভাড়া 908 টকা
চ' 908 টকা ভাড়া যি মাৰিলোঁ চ' 908 টকা ভাড়াটো একদম কম ভাড়া মাৰিছোঁ চাব পাৰে ৰেট গেলা চাব আগে ৰহাই ভাই ইমান ভাড়া দিছে এই চাব পাৰে 80 টকা 70 টকা 93 70 73 80 68 70 দেখছি তো গাইস তো তার মানে 80 টাকা হাইয়েস্ট তো 93 ভাড়া এটা মাৰিছোঁ তাৰ মানে একদম সৰু ভাড়া লাগালে 3 কিলোমিটাৰে তাৰমানে থবা গৈছোঁ এনেকুৱা 70 টকাত 70ৰ তলত 80 টাকা আৰু 70 টকা ভাড়া তাৰমানে মাৰিছোঁ 80 টাকা আৰু 70 টকা ভাড়া মাৰি চ' 12টা বজাৰ পৰাই অনিনা 700 মানে হৈ থাকে চ' আজি গাইছ পুৰা 900 হৈ গৈছে 900 পাৰ কৰি দিলোঁ 8 টাকা 908 টাকা চ' ভাত চাত খাই দিলোঁ এতিয়া ভাত চাত খাই পেলাই মাংস দি আৰু খাৰৰ আঞ্জা আলু ভাজা জ্বালা কৰ্দৈ জ্বালা দালি চ' এইখিনি এতিয়া খাই পেলাই গাইছ তো আহি গ'লোঁ আহি পেলাই গাইছ এতিয়া টাইম হৈ গ'ল পাই চাব পাৰে 5টাই বাজে 6 মিনিট বাকী চ' মজাকৈ পেট ভৰাই আহিলোঁ গাড়ীটো চাৰ্জ পূৰা 100 কিলোমিটাৰ আছে আৰু গাইছ এফালে বতৰো দিবা ধৰিছে বৰষুণ টাইপ যদি বৰষুণ আহে চ' তামাম ভাড়া হ'ব আৰু কি হয় এতিয়া গম নাপাওঁ এতিয়া ৰ'দ নাই কিন্তু বৰষুণ দিব কিজানি তো এতিয়া ভাড়াৰ মেদানত আহি গ'লোঁ চ' ভাড়া মাৰোঁ ৰাতি কেইটা বজাত যাওঁ চাওঁ গাড়ীত চাৰ্জ যিহেতু বহুতখিনি আছে চ' কি ভাড়া হয় 2000 টকা পাৰ কৰিব পাৰোঁ না নোৱাৰোঁ তো চাই থাকক আজিৰ ব্লগটো চ' ভাড়া এতিয়া বাজা নাই চ' বাজলি গুচি যাওঁ তো গাইছ লাগি গ'ল ভাড়া চ' DC অফিচৰ কাষতে আছোঁ মই চ' এইটো এফালে DC অফিচ চাব পাৰে এফালে DC অফিচতো এফালে গাড়ী গেলা আছে চ' ভাড়া লাগি গৈছে চ' এইটো চাব পাৰে এইটো যাব লাগে এতিয়া 1.3 কিলোমিটাৰ দূৰত আছে তো যাওঁ দক বেছি আৰু ইয়াতে লেকচাৰ মাৰি নাকো নহ'লে কেঞ্চেল কৰি দিব তো ঘূৰে গাড়ী চ' 7 পাক মাৰি যাওঁ মানটোৰ কাষত গ'লে তাৰপিছত ভাড়া মাৰি ৰাতি আহিছোঁ ভিডিঅ' কেমেৰাৰ সন্মুখত চ' এতিয়া ভাড়া মাৰোঁ গাইছে তো গাইছ তো ভাড়া মাৰিলোঁ এফালে চাব পাৰে এইটো কি মহল আৰক্ষীৰ এই গাইছ কালি আছে 15 আগষ্ট সেইকাৰণে ইয়াতে পুৰা লাইটিং চাইটিং লাগে ফুইন মিনিয়া চিকিয়া কৰি দিছে একদম গাইছ তো গাইছ টাইম হৈ গ'ল প্ৰায় 9:45 চ' 9:45 হ'লে চ' বঢ়িয়া আৰ্নিং কৰিলোঁ গাইছ বঢ়িয়া আৰ্নিঙত গাইছ যোনটো ভাত খাই উঠি মই একবাৰ কৈছিলোঁ 2000 মান মাৰিব পাৰিম না নোৱাৰিম চ' পাৰ কৰিব লাগে টাৰ্গেট চ' গাইছ তো টাৰ্গেট পাৰ কৰিব লগা হ'লে চ' আৰু মাৰিব লগা আছে গাইছ টাৰ্গেট ফিল আপ হ'ব কিন্তু গাড়ীৰ চাৰ্জো আছে গাড়ীৰ চাৰ্জটো চাইছোঁ ফাৰ্ষ্ট গাড়ীৰ চাৰ্জ আছে গাইছ 34 কিলোমিটাৰ 21% বেটাৰী পাৰ্চেণ্ট আৰু গাইছ এফালে ভাড়া হৈ গৈছে 18 একটা কম চ' পুৰাপুৰি 18 টকা 1 টাকা এটা কম তো গাইছ 18 টকা 1 টাকা এটা কম তো আৰু দুটা ভাড়া মাৰিব পাৰিলি অৰ্থাৎ 100 টকা ভাড়া দুটা মাৰি দিব পাৰিলি চ' হৈ গ'ল টাৰ্গেট ফিল আপ তো 5টা বজাৰ পৰাই ৰাতি এতিয়া 10টাই ধৰ 5টাৰ পৰা 5টাৰ পৰা 10 অৰ্থাৎ 5 ঘণ্টা 5 ঘণ্টাত 900 টকা ভাড়া মাৰিলোঁ আৰু সেই দীপেৰ বিলা 12টাৰ পৰাই 4টা বজালৈকে 900 টকা মাৰিছিলোঁ নহয় 5টা মানকলৈকে 4:30 দিয়ে 5টা গেলি ভাত চাত খাওক গেলি 5টা বাজি তো তাৰপিছত 5টাৰ পৰা আৰু ৰাতি 10টা বাজে এতিয়া তো 900 আৰু মানে 18 টকা ভাড়া মাৰিলোঁ আৰু গাইছ দুটা ভাড়া মাৰিব পাৰিলি 2000 টকা হ'ব চ' চাওঁ কি হয় নে নহয় গাইছ তো এতিয়া অলপমান গুৱাহাটীৰ যোনখিনি 15 আগষ্ট বুলি লাইটিং লাগাইছে সেইখিনি চাওক অলপ তো ক'লোঁ লাইটিং চাব চ' লাইটিংটো চাব নেকি গাইছ কোনোবা বেমাৰী গেল বেমাৰ লাইট তো গাইছ এইফালে লাইট চাক কি ধুনীয়া লগা হৈছে কেমেৰাটো উলিয়াও দিব নোৱাৰোঁ কিবা এটা ভাল লগা হৈছে দে গাইছ তাৰমানে কি ক'ম আৰু গোটাই লাইটৰ মালাই দি ভৰ্তি কৰি দিছি মজা লগা হৈছে তো গাইছ গোটাই GS ৰোড বঢ়িয়া লাইটৰ মালা লাগি দিছে আৰু কি মজা লগা হৈছে গাইছ দূৰৰ পৰাই চায়ে কিবা মজা লাগছে চ'
সো এতিয়া সাইডটো মজা লাগছে সেই মজা এতিয়া গাড়ী চলাই আছো আৰু গাইজ দুটা ভাড়া মাৰিব লাগে সো টাৰ্গেটটো কমপ্লিট কৰিব লাগবে 2000 টাকা ভাড়া তাৰমানে মাৰিছোঁ যিদিন ডাইৰেক্ট অনলাইনত মাৰা নাই একদিনত সো আজি 2000 টাকা ভাড়া মাৰিমেই অনলাইনত তো চাৰ্জো আছে তো দুটা ভাড়া মাৰোঁ আৰু তাৰপিছত লগ পাই আছোঁ গাইজ তো গাইজ তো টাৰ্গেট কৰি দিলোঁ দে কমপ্লিট সো টাৰ্গেট কমপ্লিট কৰি এতিয়া মই যাই আছোঁ ৰুম কিন্তু গাইজ টাৰ্গেটটো কমপ্লিট কৰান পাইছোঁ দেই কিন্তু আৰু লাষ্ট যোনটো এটা ভাড়া লগা আছিল সো দুটা লগা আছিল লাষ্টত সো দুটাৰ তাৰপিছত লাগি গৈছিলে এটা সো এইফালে একদম পানী খেতিৰ চাইডে গুচি গৈছিলোঁ সেইটো বহুত লম্বা ভাড়া মাৰি দিলোঁ তাৰমানে টাৰ্গেট কমপ্লিট কৰাৰ ৰেট কাৰণে টাৰ্গেট কমপ্লিট কৰাৰ কাৰণে লম্বা ভাড়া মাৰি দিলোঁ সেইটো গাইজ তো সেইটো আছিল হেৰি 10 কিলোমিটাৰে প্ৰায় সেইটো ভাড়া কমপ্লিট কৰি পেলাই তাৰপিছত 1.5 ঘণ্টা সময় বহিছে গাইজ আৰু এটা ভাড়া লাগে বুলি এটা ভাড়া লাগে তাৰমানে মই ভাবি আছিলোঁ যে গণেশগুৰি বা জোৰডত সেইটো চাইডে আহিম সেইখিনিমান ডিষ্টেঞ্চত ভাড়া এটা মাৰিম 13 কিলোমিটাৰ চাৰ্জ আছিল কিন্তু এই লগৰ চলি এটাই এই গকুলে ভাড়াটো ধৰি দিলাকে গাইজ কিয় ধৰি দিলাক থাপকৈ ময়ো থাপকৈ গুচি যাই আহি গ'লোঁ তাৰপিছত গম পালোঁ যে পল্টন বজাৰ ষ্টেচন আহিলোঁ সেইটো একদম লম্বা ভাড়া সেইটো আছিল 9 কিলোমিটাৰ গাড়ীত আছিল চাৰ্জ 13 কিলোমিটাৰ এতিয়া মই ৰুমত যাই আছোঁ মাত্ৰ 5 কিলোমিটাৰ গাড়ীত চাৰ্জ আছে এইটো চাব পাৰা মাত্ৰ 5 কিলোমিটাৰ গাড়ীত চাৰ্জ আছে আৰু মোৰ ৰুম হ'ব নাই কোনো 8 কিলোমিটাৰ 8 কিলোমিটাৰ হ'লে 3 কিলোমিটাৰ মোৰ 3 কিলোমিটাৰ না 5 কিলোমিটাৰ গাড়ীত চাৰ্জ নাই এতিয়া 5 আছিল নে এইটো 3 হৈ গ'ল 3 কিলোমিটাৰ চাৰ্জ আছে এতিয়া ইয়াতে 3 কিলোমিটাৰ দেখি আছে তো টোটেল এক্সট্ৰা 5 কিলোমিটাৰ চলিব লাগিব তেতিয়াহে মই ৰুম যাই পাওঁ আৰু যদি গাড়ী বোলে নচলে তো গাড়ী আৰু টানি নিব লাগিল তো তাতেই যাব সেই টাৰ্গেট কমপ্লিট কৰা পইচাটো এই টানি নিয়াতেই দিব লাগিব এতিয়া আৰু তো টাৰ্গেটটো কমপ্লিট কৰিলোঁ বাৰু এতিয়া টানি নিয়াকৈ ৰুম যাই পালি তেতিয়া ভাল হৈছিল তেতিয়া পইচা দিব নালাগিলে হ'ব কাকো টানি নিব নালাগে তেতিয়া আৰু যদি টানি নিব লগা হৈ যায় গাইজ তেতিয়াহ'লে কমপ্লিট কৰা পইচাটোৱে টানি নিয়া মানুহটোকে দিব লগা হৈ যাব সেইকাৰণে এতিয়া কি হয় গম নাপাওঁ গাইজ চ' টাৰ্গেট কৰি দিলোঁ কমপ্লিট আৰু গাইজ 2000 টাকা যদি ভাড়া মাৰিম বুলি ভাবে আপোনালোকেও আৰু ময়ো তাৰমানে আজিৰ পৰাই মই সেইটোৱে টাৰ্গেট ল'ম এই লম্বা ভাড়া নামৰো 70 টকীয়া 80 টকীয়া 60 টকীয়া পালি সেনাহান ভাড়া মাৰিম তো সেনাহান ভাড়া মাৰিলে গাইজ চ' 2021 এনেকুৱা ভাড়া মাৰিব পাৰি আৰু এই 10 কিলোমিটাৰ এই 12 কিলোমিটাৰ 9 কিলোমিটাৰ 7 কিলোমিটাৰ 8 কিলোমিটাৰ এনাহান টাইপৰ ভাড়াগিলা মাৰিলে গাইজ তামাম লছ সেনেকুৱা ভাড়া মাৰিলে পইচা একদম কম আৰু কি কম আৰু আজি সেই 70 টকীয়া 80 টকীয়া ভাড়া মাৰাৰ কাৰণে তো 2000 টাকা ভাড়া মাৰিব পাইছোঁ আজি গাড়ী যেখিনি চাৰ্জেদি তো গাইজ এতিয়া বেছি আৰু লেকচাৰ নামৰো ৰুমত গেলি যাই থাকোঁ ৰুমত যাই পেলাই কি হয় কি নহয় কি খাব পাওঁ কি খাব নাপাওঁ চাওঁ যিহেতু চাপৰি পাৰ্টনাৰো আছে না নাই গম নাপাওঁ আৰু নহন ভূতে ঘৰত গেছি চ' ই আছে না নাই গমো নাপাওঁ ই আকৌ নকওঁ আৰু ভাত তাত বনাইছে না বনা নাই সেইটোও গম নাপাওঁ না ৰুমত যাই বনাই 11:30 বাজি গ'ল ৰুম যায়ো নাপাব পাৰে তো যদি যাই বনাইতে ই যদি কিবা খাই যায় বাহিৰতে খাই যাব মই যাই পেলাই কিবা এটা বনাই পেলাই খাই থাকি ঘুমাই থাকিম দে গাইজ তো কি বনাওঁ কি নাবনাওঁ তো চাই থাকছোঁ গাইজ যাই আছোঁ এতিয়া ৰুম গাইজ চাপৰি পাৰ্টনাৰৰ কথা কৈ থাকাতে পিছফালৰ পৰা হ'লে আহিছিলোঁ নে এইটো কমপ্লিট কৰিলি নে কি আজি শেষ নে কি নিজৰ ৰুমতে যাবি কি বনাবি এতিয়া কি বনাবি হা আকৌ নাখা দেৱতা ঘৰত গেছি তই দেৱতা হবি নেকি তো মই ভাবছিলোঁ গাইছ ৰুম যাম কিন্তু চাপৰি আহি গ'ল পিছফালৰ পৰা দেৱতাৰ দৰে এতিয়া ৰুমত কি বনাবি মাংস বনাবি নে কি নিজে সদায় গাড়ী চলালে হেলমেট পিন্ধি
পিন্ধিব মই অলপ মানে বহুত টাইম পিন্ধিলোঁ না আগতে পিন্ধিলোঁ তাৰে কাৰণে অলপ মুখটো বুজাইছি মানে বা ডাইলগে মাৰিছি না সঁচাই কৈছি গম নাপাওঁতে আৰু ভাল কিন্তু গাইছে মই যে কৈছিলোঁ তেতিয়া যে দেখাইছিলোঁ তো তেতিয়া বহুত গাড়ী চাড়ী আহিছিল কাৰণে দেখা নাপায় কিন্তু এতিয়া চা এই একদম দূৰ দূৰত গেলি পুৰা একদম এই দূৰ দূৰত গেলি একদম লাইটিং মজা লগা আহিছে কিন্তু তো বেছি আৰু লেকচাৰ নাপালোঁ ডাইৰেক্ট ৰুমত গেলি যাওঁ যৌ ৰুমত গেলি যৌ ডাইৰেক্ট এই যৌ ৰুম যৌ আজি বেয়া মাৰা মাৰিছোঁ কেমন মাৰিছোঁ দেখাম যৌ তোক ৰুমত খালী মাৰিছোঁ আজি দেখাম যৌ দেখাম তো গাইজ ভাত তাত বনালোঁ আহি পেলাই ভাজি দিলোঁ আলু পনীৰ এখন আৰু গৰম হৈ গৈছে তো গাইজ এতিয়া আছে ভাতৰ লগত আইটেম এইখিনি তো এইখিনি মাৰি তো খাই লৈ গাইজ বাকাতিতে কৈছোঁ আজিলৈ এইখিনি আহিছিল আজিৰ ব্লগটো এইখিনিয়ে আজিৰ হ'ব দে বাই বাই দে গাইজ বাই বাই খাওঁ ৰাতি 1 বাজিল এতিয়া 1:20 হ'ল খাই লৈ ঘুমাই থাকোঁ গা চা ধুইছোঁ পূৰা ফেন জ্বলিছে বাই বাই